নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আমি আলোচনা কৰিম একাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভৰ সিলেবাসখন। ইয়াত দিয়া আছে টাইম 3 ঘণ্টা, মুঠ মাৰ্কস 100। ইয়াত ইউনিট 1ত আছে প্ৰজ অৰ্থাৎ গদ্য, ইয়াত আছে মুঠ মাৰ্কস 14। ইউনিট 2ত আছে শৰ্ট ষ্টৰী অৰ্থাৎ চুটি গল্প, ইয়াত মুঠ মাৰ্কস 7। ইউনিট 3 পোয়েট্রি, ইয়াত আছে মুঠ মাৰ্কস 25। তাৰপিছত নেক্সট আছে ইউনিট 4 ড্ৰামা অৰ্থাৎ নাটক, ইয়াত আছে মুঠ মাৰ্কস 18। তাৰপিছত নেক্সট আছে ইউনিট 5 কম্পোজিশন এণ্ড গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণ, ইয়াত আছে মুঠ মাৰ্কস 10, টোটেল মাৰ্কস 100। ইয়াত চাব পাৰিছা ইউনিট 1 মুঠ মাৰ্কস 14। 1 নম্বৰ ধনৰ ব্যৱহাৰ, 2 নম্বৰ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ, 3 নম্বৰ গৌৰৱ, 4 নম্বৰ কিতাপৰ কথা, 5 নম্বৰ গিবন, 6 নম্বৰ কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান, 7 নম্বৰ অসমৰ পুৰণি খেল-ধেমালি, 8 নম্বৰ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা। তাৰপিছত ইউনিট 2ত চুটি গল্প, মুঠ মাৰ্কস 7, বিয়াৰ প্ৰেজেণ্ট। তাৰপিছত নেক্সট আছে ইউনিট 3 মুঠ মাৰ্কস 25। 1 নম্বৰ ৰাৱণক বিভীষণৰ সঁচ উপদেশ, 2 নম্বৰ বৰগীত জয় জয় যাদৱ, 3 নম্বৰ ধনবৰ আৰু ৰতনী, 4 নম্বৰ বনকুঁৱৰী, 5 নম্বৰ লাচিত ফুকন, 6 নম্বৰ ৰাজপথ, 7 নম্বৰ এখন চিঠি। তাৰপিছত ইউনিট 4 নাটক, মুঠ মাৰ্ক আছে 18, কুশল কোঁৱৰ। তাৰপিছত নেক্সট আছে ইউনিট 5 চমু ৰচনা আৰু ব্যাকৰণ, মুঠ মাৰ্কস আছে 10। ভাৱ সম্প্ৰসাৰণ, মুঠ মাৰ্কস 4। 2 নম্বৰ একে বা সম উচ্চাৰণৰ ভিন্ন অৰ্থবোধক শব্দ, মুঠ মাৰ্কস 2। 3 নম্বৰ অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ, 4 নম্বৰ অকাৰৰ ব্যৱহাৰ, 5 নম্বৰ ব্যাব্য আৰু অন্ত্যেষ্টিৰ ব্যৱহাৰ। এই তিনিটা মিলি মুঠ মাৰ্কস আছে 4। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক নতুন নতুন ভিডিঅ' পাবলৈ। Thanks for watching.